নাহৰৰে কুমলীয়া পাতে সৰু মাই তই বাৰু মোৰে কথা বুজিছনে নাই ঘনে ঘনে তোলৈ কিয় মোৰে চকু যায় ঘনে। আজি গৰু বিহু, গতিকে আমাৰ ঘৰত গৰু নাই। এতিয়া ব্ৰহ্মপুত্ৰ নদীত যাম, আমাৰ ওচৰতে ব্ৰহ্মপুত্ৰ নদী। যদি ক'ৰবাত কেনেবাকৈ কিবা গৰু পাওঁ বা গৰু যদি নাপাওঁ, মানুহে হওক যিয়েই নহওক, আজি নদীলৈ লৈ যাম আৰু ধুৱাবলৈ একবাৰ চেষ্টা কৰিমেই। বলক আপোনালোককো নদীলৈ লৈ যাম ব্ৰহ্মপুত্ৰত। সকলো গৰুকে আজি গৰু বিহুৰ শুভেচ্ছা জনালোঁ। এতিয়া গৰু বিচাৰি নাপাই ফালে নদীলৈ আহিছোঁ। কি কাক বা পাওঁ গৰু, এতিয়া গৰু বিচাৰি আহিছোঁ। কুকুৰটোকে লৈ যাওঁ নেকি গৰু হিচাপে, ইয়াকে আজি গা ধুৱাওঁ নেকি। ইয়াকে পলালে এই কুকুৰকো এতিয়া গা ধুৱাব নোৱাৰিলোঁ আৰু এতিয়া গৰু বিচাৰি যাওঁ। গৰু এটা পালোঁ মই, এই গৰুটোকে মই লৈ যাওঁ। ঠিকৰে জীৱন এই গৰুটো, এইটো গৰু, এই গৰুটো কেতিয়া মই নদীলৈ লৈ যাম গা ধুবলৈ। আহা গৰু। এতিয়া আমি গৰু বিচাৰি হাবাথুৰি খালোঁ। মোৰ যিহেতু গৰু নাই, গতিকে এই একজন মানে মোৰ বন্ধু, এই গৰু হিচাপে লৈ আহিলোঁ। এয়া আমি এজন স্থানীয় যুৱক, শুৱালকুছিৰে হয়। তেওঁ বিলাঙী বা এনেই সামগ্ৰী কিছুমান কচাই আছে। ইয়াৰে কি কৰিব এইবিলাক মই সুধিছোঁ। এইটোতো পৰম্পৰা হয়, গৰু নাই আমাৰ, তথাপিও তাৰমানে গধূলি আমি মানে এইবিলাকেৰে ধোঁৱা দিম, এইবিলাক সামগ্ৰীৰে ধোঁৱা দিম, মানে এইবিলাক মহদা যাব। তাৰ এটা পৰম্পৰা, এটা বিশ্বাস। অসমবাসীকে শুভেচ্ছা জনাইছোঁ, মানে ৰঙালী বিহু বুলি। হাতৰ খৰি কাটলাও বেঙেনা গৰু গা ধুৱাবলৈ যাওঁ। দীঘলতি পাত মাখিয়তি চাত হাতৰ খৰি কাটলাও বেঙেনা গৰু গা ধুৱাবলৈ যাওঁ। আহিয়ে পাব লাগিব কিন্তু চুৰিয়াখনৈ, ককাইদেউৰ পাঞ্জাবী চোলাটো দিবি নোসোধাকৈ। চহৰৰ বিহু মেলাত হুঁচৰি গাবলৈ লাও খা বেঙেনা খা, দিনে বাঢ়ি যা, মাইৰে সৰু বাপে সৰু। বহু দৌৰিলোঁ, গৰুটো ধৰিব নোৱাৰিলোঁ। গা ধুৱাওঁ বুলি ভাবিলোঁ, চিনাকি গৰু নহয় নে, সেইকাৰণে পলাই গ'ল। এতিয়া আৰু কি কৰিম, আমাৰ অসমৰ ডাঙৰ চুইমিং পুলতে অলপ সাঁতোৰো আৰু ব্ৰহ্মপুত্ৰ নদীত। যোৱাকালি গৰু বিহু গ'ল, আজি মানুহ বিহু। গতিকে আমাৰ ঘৰলৈ বহুতো বিহুৱা দল, কণ ল'ৰা ছোৱালীয়ে আহিছে। তেওঁলোকৰ অলপমান বিহু নৃত্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেকৈয়ে অসমৰ বহু ঠাইৰ লগতে শুৱালকুছিতো বিহু উদযাপন কৰা হয়। শেষত সকলো অসমবাসী ৰাইজক বাপুতিসাহোন ৰঙালী বিহুৰ বহু শুভেচ্ছা জনালোঁ। সকলোৰে মংগল হওক, ধুনীয়া হওক আৰু সুন্দৰ হওক জীৱনটো, তাৰে কামনা কৰি
এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ আৰু লগতে আপোনালোকে ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।